হেল্ল' বন্ধুসকল, মই বজিদুল হক আপোনালোকক সকলোকে বিএছ পোল্ট্ৰি ফাৰ্মলৈ পোনপ্ৰথমতে স্বাগতম জনাইছো। বন্ধুসকল, আমি বৰ্তমান আমাৰ ইনকুবেটৰ মেচিনত লোকেল হাঁহৰ কণী বহাবলৈ ধৰিছো আৰু প্ৰতিদিন আমি লোকেল হাঁহৰ পোৱালি হেচিং কৰি আছো। যদি আপোনালোকক অৰিজিনেল লোকেল হাঁহৰ পোৱালি লাগে তেনেহ'লে আমাৰ স্ক্ৰীনত দিয়া নম্বৰৰ লগত যোগাযোগ কৰিব। অল অসম ডেলিভাৰী পাব। আমাৰ ফাৰ্মৰ এড্ৰেছ হ'ল গাঁও বেছিবাৰী, পোষ্ট অফিচ ফকিৰা গ্ৰাম, জিলা কোকৰাঝাৰ, অসম। তো যিয়ে নহওক বন্ধুসকল, আমাৰ ইয়াত 100% অৰিজিনেল লোকেল হাঁহৰ পোৱালি পাব। পোৱালি বিলাক আপোনালোকক মই দেখুৱাই আছো। এ কোৱালিটি পোৱালি হয়, তো পোৱালি বিলাক আপোনালোকে চাই লওক। চাওক বন্ধুসকল, এইবিলাক হ'ল লোকেল হাঁহৰ পোৱালি। বয়স আজি 2 দিন চলি আছে। এইবিলাক পোৱালি আজি আমি ডিব্ৰুগড় পঠাই দিম, 100% অৰিজিনেল। ডিব্ৰুগড়ৰ এজন দাদাই আমাক 500 অৰ্ডাৰ কৰিছে, তাক পঠাই দিম। আপোনালোকক দেখুৱাই আছো, চাওক এ কোৱালিটি পোৱালি। আমি যিবিলাক পোৱালি বাহিৰত পঠাই আছো, এইবিলাক এ কোৱালিটি পোৱালি পঠাই আছো, কিয়নো ৰাস্তাত কিবা এটা প্ৰব্লেম হ'লে এইবিলাক আমাক সলভ কৰিব লাগে। সেইকাৰণে আমি এ কোৱালিটি পোৱালি পঠাওঁ, যদি কাষ্টমাৰৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। তো যিয়ে নহওক বন্ধুসকল, যদি 100% অৰিজিনেল লোকেল হাঁহৰ পোৱালি লাগে তেনেহ'লে আমাৰ স্ক্ৰীনত দিয়া নম্বৰৰ লগত যোগাযোগ কৰিব। দেখিবলৈ পাইছে পোৱালিবিলাক কেনেকুৱা ধুনীয়া, এনেকুৱা পোৱালি আমি আপোনালোকক দি থাকোঁ। তো যিয়ে নহওক বন্ধুসকল, আমাৰ ইয়াত বৰ্তমান আপোনালোকে এভেইলেবল পোৱালি পাব, লোকেল হাঁহৰ পোৱালি, লগতে লোকেল মুৰ্গীৰ পোৱালি, লগতে ইণ্ডিয়ান ৰানাৰ হাঁহৰ পোৱালি আৰু লগতে আৰিয়াৰ লেয়াৰ কুকুৰাৰ পোৱালি। আৰিয়াৰ লেয়াৰ কুকুৰাৰ পোৱালি আপোনালোকে প্ৰতি সপ্তাহত পাব, কিয়নো আৰিয়াৰ লেয়াৰ কুকুৰা আমি পালন কৰি আছো। দেখিবলৈ পাইছে পিছফালে আমাৰ ফাৰ্ম, এইবিলাক আৰিয়াৰ লেয়াৰ কুকুৰা 100% অৰিজিনেল। আপোনালোকে আমাৰ ভিডিঅ' যদি চাই থাকে তেনেহ'লে আপোনালোকে ক'ব পাৰিব। যিয়ে নহওক বন্ধুসকল, আপোনালোকক মই লোকেল হাঁহৰ পোৱালিবিলাক দেখুৱাই দিলোঁ। যদি আপোনালোকক লাগে আমাৰ স্ক্ৰীনত দিয়া নম্বৰৰ লগত যোগাযোগ কৰিব। আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাবলৈ আমাৰ চেনেলখন এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনখন মাৰি দিব। তো আজি ইয়াতে সামৰিছোঁ। সকলোৱে ভালে থাকিব, সুস্থ থাকিব।